পবিত্ৰ দিন বা খ্ৰীষ্টমাছ দিনত সকলোৱে আমাৰ বিটিআৰ বাসী কেটিং চাইছিলোঁ। তো আমি সেইটোৱে মেছেজ দিব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলত যেনেকৈ বহুদিন বোলে আমাৰ শান্তি বুলি ভাবোঁ বা জীৱনৰ এটা ডাঙৰ ছাকচেছ বুলি আমি ভাবোঁ। তো সেইটো কাৰণে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এই অঞ্চলত বা আমাৰ বিটিআৰ বাসীত শান্তি আহে। তো এই বৰদিনৰ মেছেজত আমি এইটোও ক'ব খুজিছোঁ যে মানুহৰ যিবিলাক আমাৰ জীয়াই থকাৰ ৰাস্তাত সকলোৱে আমাৰ বিটিআৰ বাসীয়ে শান্তি বজাই ৰাখে, সেইটোৱে আমি মেছেজ দিব বিচাৰিছোঁ। য'ত আমি এতিয়া নিউ ইয়েৰ আহি আছোঁ, এই নিউ ইয়েৰ পৰাৰ লগে লগে আমি যেন শান্তিভাৱে সকলোৱে মানুহে নিজৰ নিজৰ কামৰ যাব পাৰে বা কাম কৰিব পাৰে, সেইটো শান্তিটো বজাই ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এইটো মানে আমাৰ কাৰণে খুব ডাঙৰ মেছেজ বা খুব ভাল বুলি মই ক'ম। 100% আমি ছাপোৰ্ট কৰোঁ যে আমি দেখিছোঁ আগৰ পৰা যে যেনেকৈ নিউ ইয়েৰ বুলি ক'লে ইয়াত ড্ৰিংকছ হয় আৰু ড্ৰাগছৰ কিবা লৈ পেলাই গাড়ী চলায়। তো সেইবিলাক আমি কণ্ট্ৰল কৰিব লাগে। যে বাই ৰুলছ আমি ক'ব গ'লে যে ইয়াত বহুত মানুহে ৰুলছটো ভাইলেশ্যন কৰে গাড়ী চলাত। তো সেইটো ষ্ট্ৰিক্ট যদি CM ছাৰে যদি এইটো ডিচিশ্যন দিছে, সেইটো খুব ভাল, আমি আদৰণি জনাইছোঁ। আৰু পাব্লিকবিলাকে সেইটো ছাপোৰ্ট কৰিব লাগে যে আমি নিজে যদি ষ্ট্ৰিক্টলি ডিচিপ্লিন নহয় তেনেহ'লে আনজনক আমি এক্সিডেণ্ট কৰোঁ। তো সকলোৱে মানুহে এক্সিডেণ্ট হোৱা মানুহে মানে ড্ৰিংকছ নহয়, যোনে ড্ৰিংকছ কৰে ইয়ে মানে এক্সিডেণ্ট কৰে। তো সেইটো আমি টোটেলি 100% সেইটো কণ্ট্ৰল কৰিব লাগে। আৰু আমিও সেইটো ছাপোৰ্ট কৰোঁ যে ইনজয় বাট নট ডিষ্টাৰ্ব আদাৰ্ছ। তো নিজৰ ৰাস্তাত যোৱা সময়ত আমি দেখি পাইছোঁ যে কেতিয়াবা ফেমিলি ড্ৰাইভাৰ এক্সিডেণ্ট কৰে, এই ড্ৰাগছ পেলাই এক্সিডেণ্ট কৰে। তো সেইটো টোটেলি আমি ছাপোৰ্ট কৰোঁ। তো আমি শান্তি বিচাৰি বা সকলোৱে যিবিলাক আমি যেন ছেফ পাই সেইটো ঠিকেই ডিচিশ্যন লৈছে।